নমস্কাৰ বন্ধুসকল, স্বাগতম জানাইছোঁ ডিজিটেল অসমীয়াৰ নতুন এটা এপিছডলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ল SSC সিলেকশ্যন পোষ্ট ফেজ 9ৰ ৰিকুৱাৰমেণ্ট ওলাইছে। ইয়াত টোটেল ৰিকুৱাৰমেণ্ট আছে 3261টা ভেকেঞ্চি। চ' ইয়াত ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে ssc.nic.in গৈ আপুনি তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' বন্ধুসকল, জবটোৰ বিষয়ে ফুল ডিটেইলছ জনাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, পূৰণ নকৰাকৈ ছাবস্ক্ৰাইব কৰক। ইয়াত লাষ্ট ডেট নোটিফিকেশ্যন ডেট 24 তাৰিখত দিয়া হৈছে আৰু 24 তাৰিখতে আপোনাৰ এপ্লাই ষ্টাৰ্ট আৰম্ভ হৈছে আৰু লাষ্ট ডেট আছে 25 অক্টোবৰ 2021। চ' বন্ধুসকল, ইয়াত জবটো ওলাইছে ছেকেণ্ডাৰী কোৱালিফিকেশ্যনৰ বাবে ছিনিয়ৰ ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেটৰ বাবে। পোষ্টবোৰ আছে MTS ড্ৰাইভাৰ, চাইণ্টিফিক এছিষ্টেণ্ট, একাউণ্টেণ্ট, হেড ক্লাৰ্ক, কনভাৰ্চেশ্যন এছিষ্টেণ্ট টেকনিকেল ইত্যাদি। বন্ধুসকল, ইয়াৰ ভিতৰত আপোনাৰ এক্সামটো হ'ব ফেব্ৰুৱাৰী 2022 ভিতৰত আপোনাৰ এক্সামটো হৈ যাব। আৰু এক্সামটো হ'ব আপোনাৰ কম্পিউটাৰ ৱাইজ। চিলেকশ্যন প্ৰচেছ SSC সিলেকশ্যন পোষ্ট ফেজ 9 ভেকেঞ্চি ডিটেইলছ। টোটেল পোষ্ট আছে 3261টা। কেটাগৰী ৱাইজ ভেকেঞ্চিবোৰ হৈছে জেনেৰেলৰ বাবে আছে 1366টা, SCৰ বাবে 477টা, STৰ বাবে 249টা, OBCৰ বাবে 788টা, EWSৰ বাবে 381টা আৰু পোষ্ট ইয়াৰ পিছত পোষ্ট ৱাইজ ভেকেঞ্চি। গ্ৰেজুৱেশ্যন লেভেলৰ বাবে জুনিয়ৰ চিট এনালাইচিছৰ বাবে 3টা, গাৰ্লছ কেডাৰ ইনষ্ট্ৰাক্টৰৰ বাবে 34টা, চাৰ্জমেণ্টৰ বাবে 3টা, চাৰ্জমেণ্টৰ মেটালগ্ৰেৰ বাবে 2টা। বন্ধুসকল, ইয়াৰ পিছত আহিল চাইণ্টিফিক এছিষ্টেণ্টৰ বাবে 2টা, একাউণ্টেণ্টৰ বাবে 2টা। বন্ধুসকল, ইয়াৰ স্ক্ৰীনত দেখুওৱা আছে, আপোনালোকে চাই যাওক। ইয়াৰ পিছত আহিল এলিজিবল ক্ৰাইটেৰিয়া ফৰ SSC সিলেকশ্যন পোষ্ট ফেজ 9ৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ মেট্ৰিক লেভেলৰ বাবে 10 পাছ গভৰ্ণমেণ্ট বৰ্ডৰ পৰা পাছ কৰি থকা হ'ব লাগিব। ইয়াৰ পিছত আহিল 10+12 পাছ, গ্ৰেজুৱেশ্যন, বেচেলাৰ ডিগ্ৰী এনি ফিল্ড যিকোনো দিশৰ পৰাই। ইয়াৰ পিছত আহিল এজ লিমিটটো হৈছে বন্ধুসকল আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম 30 বছৰলৈকে 1/1/2021 তাৰিখলৈকে। সিলেকশ্যন প্ৰডিউচ ফৰ SSC সিলেকশ্যন পোষ্ট 9ৰ বাবে দ্য সিলেকশ্যন উইল বি ডান অন দ্য বেছ অফ অনলাইন এক্সামৰ ওপৰত বেছ কৰি সিলেকশ্যন কৰা হ'ব। স্কিল টেষ্ট লাইক টাইপিং, ডাটা এণ্ট্ৰি, কম্পিউটাৰ প্ৰফিচি টেষ্ট, ET সিলেকশ্যন পোষ্ট ফেজ 9 পেটাৰ্ণ। ছাবজেক্ট আছে আপোনাৰ জেনেৰেল ইণ্টেলিজেন্সৰ বাবে 25টা কুৱেশ্যন 50 মাৰ্ক আৰু সময় দিয়া থাকিব 1 ঘণ্টা। টোটেল 100টা কুৱেশ্যন থাকিব আৰু টোটেল আপোনাৰ মাৰ্ক হ'ব 200 আৰু সময় থাকিব 1 ঘণ্টা। ইয়াৰ বাবে আপুনি কেনেকৈ এপ্লাই কৰিব, তাৰ বাবে আপুনি www.ssc.nic.in ৱেবছাইটৰ মাধ্যমেৰে আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ এপ্লিকেশ্যন ফিজটো হৈছে মাত্ৰ 100 টকা আৰু ফ্ৰী ন' ফিজ SSC ST PWD আৰু ESM। আৰু আপুনি এপ্লাই কৰি আৰু লাষ্ট ডেট হৈছে অনলাইন 25/10/2021 আৰু আপুনি পে'মেণ্টটো কৰিব পাৰে 28 তাৰিখলৈকে। আজিলৈকে এইখিনি ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।